ৱেলকাম টু AKH আছাম নলেজ হাব। আজি নতুন ভিডিঅ' এটা লৈ আহিছোঁ, নেশ্যনেল পাৰ্কছ অফ ইণ্ডিয়া। এই টপিকটোৰ পৰা কম্পিটিটিভ এক্সামত বহুত কুৱেশ্যন আহে, গতিকে এইটো পাৰ্টটো আমি অলপ শিকি লোৱাটো প্ৰয়োজনীয়। চ' নেশ্যনেল পাৰ্কবিলাকৰ নাম আমি জ'ন ৱাইজ আৰু ষ্টেট ৱাইজ দিছোঁ। জ'ন ৱাইজ আমি 6টা জ'ন ভাগ কৰিছোঁ: নৰ্থ ইষ্ট, ইষ্ট, নৰ্থ, ৱেষ্ট, চেণ্ট্ৰেল আৰু ছাউথ। আৰু সেই হিচাপত ষ্টেটবিলাকৰ নাম দিয়া আছে। ষ্টেটবোৰত থকা নেশ্যনেল পাৰ্কবোৰ একেলগে নাম দিয়া আছে। চ' ষ্টাৰ্ট কৰোঁ আহক। প্ৰথম আমি নৰ্থ ইষ্ট জ'নটো চাওঁ। নৰ্থ ইষ্ট জ'নৰ অসমৰটো প্ৰথমতে চাওঁ আমি। অসমত কি আছে জানেই চবে: কাজিৰঙা, মানস, নামেৰি, ৰাজীৱ গান্ধী ওৰাং নেশ্যনেল পাৰ্ক, ডিব্ৰু-ছৈখোৱা নেশ্যনেল পাৰ্ক আৰু ৱাইল্ড লাইফ চেংচুৰী বাকীবিলাকৰ দিয়া নাই, অকল অসমৰ ৱাইল্ড লাইফ চেংচুৰীকেইটাৰ নাম দিয়া আছে: আমচাং, চক্ৰশিলা, দিহিং, ইষ্ট কাৰ্বি আংলং, নৰ্থ কাৰ্বি আংলং আৰু নামবৰ। এইকেইটা ৱাইল্ড লাইফ চেংচুৰীৰ নাম মনত ৰাখিব। অসমৰ ভিতৰত মানস নেশ্যনেল পাৰ্কটো ডাঙৰ হয় আটাইতকৈ। নেক্সট চাওক, অৰুণাচল, ছিকিম আৰু মেঘালয়, এই তিনিটা ৰাজ্যৰ দিয়া আছে। তাৰে নেশ্যনেল পাৰ্ক, অৰুণাচলৰ নেশ্যনেল পাৰ্কটো হ'ল নামদফা আৰু মৌলিং। ইয়াৰে নামদফা যোনটো হয় এইটো নৰ্থ ইষ্টৰ ভিতৰত চবতছে ডাঙৰ হয়। ছিকিমৰ কাঞ্চনজংঘা, মেঘালয়ৰ বালপাক্ৰাম আৰু নকৰেক, নাগালেণ্ড, ত্ৰিপুৰা, মণিপুৰ আৰু মিজোৰামৰ একেলগে দিয়া আছে। চাই লওক, নাগালেণ্ডৰ এনটাংকি, ত্ৰিপুৰাৰ বিচন, ইয়াক ৰাজবাৰী বুলিও কোৱা হয়, আৰু ক্লাউডেড ৰিঅ'পাৰ্ট, মণিপুৰৰ কেইবুল লামজাও আৰু চিৰোহী, মিজোৰামৰ মুৰলেন আৰু ফংপুই ব্লু। ইয়াৰ পিছত আমি ইষ্ট জোন চাওঁ। প্ৰথম আমি ৱেষ্ট বেংগলতো চাওঁ। ৱেষ্ট বেংগলত আছে বক্সা নেশ্যনেল পাৰ্ক, সুন্দৰবনছ নেশ্যনেল পাৰ্ক, গৰুমাৰা, জলদাপাৰা, নিয়ৰা ভেলী, চিংগালীলা। ইয়াৰ পিছত আমি উৰিষ্যা আৰু ঝাৰখণ্ডৰ একেলগে চাওঁ। ভিতৰকানিকা নেশ্যনেল পাৰ্ক, চিমলিপাল নেশ্যনেল পাৰ্ক, তাৰপিছত ঝাৰখণ্ডৰ বেটলা নেশ্যনেল পাৰ্ক। ইয়াৰ পিছত আমি আন্দামান এণ্ড নিকোবৰ আইলেণ্ডটো চাওঁ। আন্দামান এণ্ড নিকোবৰ আইলেণ্ডৰ বাহিৰে লাডাখ, এই দুটা ইউনিয়ন টেৰিটৰীৰ বাহিৰে বেলেগ কোনো ইউনিয়ন টেৰিটৰীত নেশ্যনেল পাৰ্ক নাই। আন্দামান নিকোবৰ আইলেণ্ডত আৰু মধ্যপ্ৰদেশত আটাইতকৈ বেছি নেশ্যনেল পাৰ্ক আছে। চ' চাওক, নো ইউনিয়ন টেৰিটৰীজ এক্সেপ্ট আন্দামান নিকোবৰ আইলেণ্ড এণ্ড লাডাখ এজ নেশ্যনেল পাৰ্ক। বাকী কোনো ইউনিয়ন টেৰিটৰীত নেশ্যনেল পাৰ্ক নাই। চ' আন্দামান নিকোবৰ আইলেণ্ডত কি আছে: কেম্পবেল বে, গেলাথিয়া, মাউণ্ট হেৰিয়েট, চেডেল পিক। তাৰপিছত এই বাটনকেইটা মনত ৰাখিব: নৰ্থ বাটন আইলেণ্ড, মিডল বাটন আইলেণ্ড আৰু চাউথ বাটন আইলেণ্ড। এইকেইটা নাম বাটন থকাকেইটা চব আন্দামান এণ্ড নিকোবৰ আইলেণ্ডত। ইয়াৰে চাউথ বাটন আইলেণ্ডটো ইণ্ডিয়াৰ স্মলেষ্ট নেশ্যনেল পাৰ্ক হয়, আটাইতকৈ সৰু ইণ্ডিয়াৰ নেশ্যনেল পাৰ্ক। ইয়াৰ পিছত মহাত্মা গান্ধী মেৰিন নেশ্যনেল পাৰ্ক, ৰাণী ঝান্সী মেৰিন নেশ্যনেল পাৰ্ক। এইকেইটা চাই মনত ৰাখিব। ইয়াৰ পিছত আমি নৰ্থ জোনলৈকে যাওঁ। নৰ্থ জোনত প্ৰথম জম্মু কাশ্মীৰ চাওঁ। ইয়াতে কি আছে: দাচিগাম নেশ্যনেল পাৰ্ক, কিশ্বৱাৰ, চালিম আলী, কাজিনাগ আৰু হেমিছ নেশ্যনেল পাৰ্ক লাডাখত আছে। লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক হয় এইটো, আৰু হায়েষ্ট নেশ্যনেল পাৰ্কো হয়, আটাইতকৈ ওখ অল্টিটিউডত থকা নেশ্যনেল পাৰ্কো হয়। এইটো হেমিছ নেশ্যনেল পাৰ্কৰ পিকচাৰটো দিয়া আছে, এণ্ট্ৰি গেট। ইয়াৰ পিছত হিমাচল প্ৰদেশৰ চাওঁ। পিন ভেলী নেশ্যনেল পাৰ্ক, খিৰগংগা নেশ্যনেল পাৰ্ক, ইন্দৰকিলা, চিম্বলবাৰা আৰু গ্ৰেট হিমালয়ান। ইয়াৰ পিছত উত্তৰাখণ্ডৰ চাওঁ। ভেলী অফ ফ্লাৱাৰ্ছ, এইটো ভেলী অফ ফ্লাৱাৰ্ছৰ ফটো হয়। ইয়াৰ পিছত জিম কৰ্বেট ইণ্ডিয়াৰ প্ৰথম নেশ্যনেল পাৰ্ক হয়। ইয়াৰ পিছত গংগোত্ৰী, নন্দা দেৱী, গোবিন্দ পশু বিহাৰ আৰু ৰাজাজী। এইকেইটা উত্তৰাখণ্ডৰ নেশ্যনেল পাৰ্ক। নেক্সট হাৰিয়ানা, UP আৰু বিহাৰৰ একেলগে চাওঁ। হাৰিয়ানাত আছে কালেশ্বৰ আৰু চুলতানপুৰ, উত্তৰ প্ৰদেশত আছে দুধৱা নেশ্যনেল পাৰ্ক, আৰু বিহাৰত আছে বাল্মীকি আৰু ভীমবন্ধ নেশ্যনেল পাৰ্ক। নেক্সট আমি ৱেষ্ট জোনত চাওঁ। গুজৰাটত গিৰ ফৰেষ্ট নেশ্যনেল পাৰ্ক, বনছদা নেশ্যনেল পাৰ্ক, ব্লেকবাক নেশ্যনেল পাৰ্ক আৰু মেৰিন নেশ্যনেল পাৰ্ক। গাল্ফ অফ কাটছত আছে এইটো। ইয়াৰ পিছত ৰাজস্থানত চাওঁ। ৰনথাম্বুৰ নেশ্যনেল পাৰ্ক, ডেজাৰ্ট নেশ্যনেল পাৰ্ক, সৰিস্কা টাইগাৰ ৰিজাৰ্ভ, মুকুন্দ্ৰা হিলছ, দাৰা আৰু কিয়লা দেউ। ইয়াৰ পিছত মহাৰাষ্ট্ৰ আৰু গোৱাৰ চাওঁ। মহাৰাষ্ট্ৰত আছে সঞ্জয় গান্ধী নেশ্যনেল পাৰ্ক, চান্দৌলি নেশ্যনেল পাৰ্ক, নৱেগাঁও, তাডোবা আৰু গোগামল। ইয়াৰে সঞ্জয় গান্ধী নেশ্যনেল পাৰ্কটো দেখিছে। এনেকুৱাই আৰু এটা নাম আছে সঞ্জয় নেশ্যনেল পাৰ্ক, এইটো কিন্তু মধ্যপ্ৰদেশত আছে। চ' কনফিউজ নহ'ব, এইকেইটা চাই ল'ব। নেক্সট গোৱাত আছে ভগৱান মহাবীৰ বা মলেম বুলিও কোৱা হয়। আৰু আমি মিজোৰামত পাইছিলোঁ মুৰলেন নেশ্যনেল পাৰ্ক, আৰু গোৱাত আছে মলেম নেশ্যনেল পাৰ্ক। মনত ৰাখিব, কনফিউজ নহ'ব এই দুটাত। নেক্সট আমি চেণ্ট্ৰেল জোনত যাওঁ। চেণ্ট্ৰেল জোনত চাওঁ প্ৰথম মধ্যপ্ৰদেশত চাওক সঞ্জয় নেশ্যনেল পাৰ্ক, আৰু সঞ্জয় গান্ধী নেশ্যনেল পাৰ্ক ক'ত আছিলে? মহাৰাষ্ট্ৰত আছিলে। সঞ্জয় নেশ্যনেল পাৰ্ক সতপুৰা, বান্ধৱগড়, বন বিহাৰ, ওমকাৰেশ্বৰ, কানহা, কুনো, পান্না, পেঞ্চ, মাধৱ, মণ্ডলা প্লেন, ফচিলছ। এইকেইটা নেশ্যনেল পাৰ্ক মধ্যপ্ৰদেশত আছে, আৰু মধ্যপ্ৰদেশত হায়েষ্ট নেশ্যনেল পাৰ্ক আছে। ছত্তীশগড়ত চাওক গুৰু ঘাসীদাস, কাংগেৰ ঘাটি, ইয়াক কাংগেৰ ভেলী বুলিও কোৱা হয়, আৰু ইন্দ্ৰৱতী। আৰু ইন্দৰকিলা ক'ত আছিলে? হিমাচল প্ৰদেশত আছিলে, আৰু ইন্দ্ৰৱতী ছত্তীশগড়ত। চ' কনফিউজ নহ'ব।
নেক্সট আমি সাউথ জোনৰ চাওঁ। সাউথ জোনত আছে অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানা একেলগে দিয়া আছে। অন্ধ্ৰপ্ৰদেশৰ চাওক শ্ৰী ভেংকটেশ্বৰ নেশ্যনেল পাৰ্ক, ৰাজীৱ গান্ধী ৰামেশ্বৰম পাৰ্ক আৰু পাপিকোণ্ডা, এইকেইটা অন্ধ্ৰপ্ৰদেশত আছে। তেলেংগানাত আছে মুৰুগাবানী, কচু, ব্ৰহ্মানন্দ ৰেড্ডি, মহাবীৰ হৰিণা বনস্থলী, এইকেইটা মনত ৰাখিব। নেক্সট তামিলনাডুত আছে মুদুমালাই, মুকুটি, ইন্দিৰা গান্ধী আন্নামালাই নেশ্যনেল পাৰ্ক, ইন্দিৰা গান্ধী বা আন্নামালাই নেশ্যনেল পাৰ্ক যিকোনো নাম দিব পাৰে, আৰু গিণ্ডি নেশ্যনেল পাৰ্ক, গাল্ফ অফ মুনাৰ মেৰিন নেশ্যনেল পাৰ্ক, এইকেইটা চাই ল'ব। মেৰিন নেশ্যনেল পাৰ্ক আৰু এটা জেগাত আছিলে গুজৰাটত, গাল্ফ অফ কাটছত, আৰু এইটো গাল্ফ অফ মানাৰত আছে। নেক্সট আছে কৰ্ণাটকাত আছে বন্দিপুৰ নেশ্যনেল পাৰ্ক, বানেৰঘাটা, নাগৰহোল, কুডেৰমুখ, আনচি আৰু ৰাজীৱ গান্ধী নেশ্যনেল পাৰ্ক। নেক্সট চাওক কেৰেলাত চাইলেণ্ট ভেলী নেশ্যনেল পাৰ্ক, আনামুদি চোলা, পাম্পাডুম চোলা, মাটিকেতন চোলা, এই চোলা থকাকেইটা চাব, কেৰেলাতে থাকিব সদায় চোলা থকাকেইটা, আৰু পেৰিয়াৰ আৰু এৰাভিকুলাম। চ' চাই ল'ব, মনত ৰাখিব। নেক্সট আমি কনফিউজিং নেমছকেইটা, যোনকেইটাৰ নাম কনফিউজ হয় সেইকেইটা একেলগে দিয়া আছে, চাই লওক ইয়াতে। চাওক, প্ৰথম চাইলেণ্ট ভেলী নেশ্যনেল পাৰ্ক ক'ত আছে? কেৰেলাত আছে। কেংগেৰ ভেলী নেশ্যনেল পাৰ্ক ক'ত আছে? বা কেংগেৰ ঘাটি ছত্তীশগড়ত আছে। ভেলী অফ ফ্লাৱাৰ্ছ নেশ্যনেল পাৰ্ক উত্তৰাখণ্ডত। পিন ভেলী নেশ্যনেল পাৰ্ক হিমাচল প্ৰদেশ। নেওৰা ভেলী নেশ্যনেল পাৰ্ক ৱেষ্ট বেংগল। এইবিলাক চব ভেলী আছে চাওক। গতিকে এই ভেলী থকাবিলাক ক'ত আছে আমি নামকেইটা চাই ল'ব। ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বেল আইকনটো টিপি দিব। আৰু আমাক যদি ছাবস্ক্ৰাইব কৰে আৰু লাইক আৰু শ্বেয়াৰো কৰে, আমাক ছাপোৰ্ট কৰা হ'ব, মটিভেট কৰা হ'ব। চ' আগবাঢ়ো আহক। ইন্দ্ৰাৱতী নেশ্যনেল পাৰ্ক আৰু ইন্দ্ৰকিলা নেশ্যনেল পাৰ্ক, এই দুটাৰ মাজত কনফিউজ হোৱা যায়। চ' ইন্দ্ৰাৱতী আছে ছত্তীশগড়ত আৰু ইন্দ্ৰকিলা আছে হিমাচল প্ৰদেশত। নেক্সট চাওক মহাবীৰ দুটা মহাবীৰ আছে। মহাবীৰ হৰিণা বনস্থলী নেশ্যনেল পাৰ্ক আৰু ভগৱান মহাবীৰ নেশ্যনেল পাৰ্ক, ইয়াক মলেম বুলিও কোৱা হয়। মলেম আৰু মুৰলেম, এই দুটাটো কনফিউজ নহ'ব। চ' মুৰলেন আছে মিজোৰামত আৰু মলেম আছে গোৱাত, আৰু ইয়াক ভগৱান মহাবীৰ বুলিও কোৱা হয়, ভগৱান মহাবীৰ নেশ্যনেল পাৰ্ক। আৰু মহাবীৰ হৰিণা বনস্থলী নেশ্যনেল পাৰ্ক আছে তেলেংগানাত। ত' চাই ল'ব। নেক্সট গাল্ফ অফ মানাৰ নেশ্যনেল পাৰ্ক আৰু মেৰিন নেশ্যনেল পাৰ্ক। চ' মেৰিন নেশ্যনেল পাৰ্ক গুজৰাটত আছে গাল্ফ অফ কাটছত, আৰু মেৰিন নেশ্যনেল পাৰ্ক আৰু এটা আছে গাল্ফ অফ মানাৰ, এইটো তামিলনাডুত আছে। মহাত্মা গান্ধী মেৰিন নেশ্যনেল পাৰ্কো আছে, এইটো আছে আন্দামান নিকোবৰ আইলেণ্ড। এই মেৰিন কেইটাৰ কাৰণে কনফিউজন হ'ব পাৰে, চাই ল'ব এইকেইটা। নেক্সট চাব মুৰুগাবানী নেশ্যনেল পাৰ্ক, এইটো আছে তেলেংগানাত। চ' ইয়াতে কনফিউজন হয় কেতিয়াবা দি আৰম্ভ হোৱাৰ কাৰণে, মুৰুগাবানী, মুদুমালাই, মুকুটি, মুকুন্দ্ৰা, গতিকে এইকেইটা নামৰ কাৰণে ক'ত আছে চাই লওক জেগাকেইটা। নেক্সট ৰাজীৱ গান্ধী নেশ্যনেল পাৰ্ক ক'ত আছে? কৰ্ণাটকাত। আৰু ইয়াতে কিহৰ কাৰণে কনফিউজন হয়? এই গান্ধী নামটোৰ কাৰণে, ৰাজীৱ গান্ধী নামৰে তিনিটা আছে। এটা অকল ৰাজীৱ গান্ধী আছে, সেইটো কৰ্ণাটকাত আছে। এটা আছে ৰাজীৱ গান্ধী ৰামেশ্বৰম, এইটো আছে অন্ধ্ৰপ্ৰদেশত। আৰু এটা আছে ৰাজীৱ গান্ধী ওৰাং, এইটোতো জানেই আছামত আছে। নেক্সট ইন্দিৰা গান্ধী, সঞ্জয় গান্ধী আৰু সঞ্জয় নেশ্যনেল পাৰ্ক দুটা বেলেগ হয়। সঞ্জয় গান্ধী আছে আপোনাৰ মহাৰাষ্ট্ৰত, সঞ্জয় নেশ্যনেল পাৰ্ক আছে মধ্যপ্ৰদেশত। ইন্দিৰা গান্ধী নেশ্যনেল পাৰ্ক আছে আপোনাৰ তামিলনাডুত, এইটোক আন্নামালাই নেশ্যনেল পাৰ্ক বুলিও কোৱা হয়। চ' চাই ল'ব, কনফিউজ নহ'ব। চ' এইকেইটাই নাম আছিলে। ইয়াৰ বাহিৰে আৰু নেশ্যনেল পাৰ্ক অলমষ্ট নায়েই, গোটেইবিলাক দিয়া হৈছে। চ' মনত ৰাখিব, আৰু এক্সামত এই ভিডিঅ'টোৱে যেন আপোনালোকক বহুত হেল্প কৰে। থেংক ইউ।